আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টকচক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই ৰদি বলিউডৰ বাদশাহ কিং খান অসুস্থ হিট ষ্ট্ৰোকত শ্বাহৰুখ খান চিকিৎসাধীন কোট গৰমত জলসুষ্কতাৰ ডিহাইড্ৰেশ্যনৰ বাবে হঠাৎ অসুস্থ হৈ পৰিছে বলিউডৰ বাদশাহ শ্বাহৰুখ খান বুধবাৰে দিনৰ 11 বজাত শ্বাহৰুখ খানে হঠাৎ অসুস্থ হৈ পৰাত তেওঁক দুপৰীয়া আহমেদাবাদৰ এখন হাস্পতালত ভৰ্তি কৰা হয় সবিস্তাৰে জনাই গৈছো টকচক 24 ইণ্ডিয়াৰ প্ৰতিগৰাকী দৰ্শকক বলিউডৰ বাদশাহ কিং খান অসুস্থ হিট ষ্ট্ৰোকত শ্বাহৰুখ খান চিকিৎসাধীন উৎকোট গৰমৰ জলসুষ্কতাৰ ডিহাইড্ৰেশ্যনৰ বাবে হঠাৎ অসুস্থ হৈ পৰিছে বলিউডৰ বাদশাহ শ্বাহৰুখ খান বুধবাৰে দিনৰ 11 বজাত শ্বাহৰুখ খান হঠাৎ অসুস্থ হৈ পৰাত তেওঁক দুপৰীয়া আহমেদাবাদৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় উল্লেখযোগ্য যে মঙলবাৰে আহমেদাবাদত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজ হায়দৰাবাদৰ মাজত অনুষ্ঠিত IPLৰ প্ৰথম কোৱালিফায়াৰ আছিল এই খেলত শ্বাহৰুখ খানৰ মালিকীধীন কলকাতা নাইট ৰাইডাৰ্ছ জয়লাভ কৰি ফাইনেলত উপনীত হৈছিল উক্ত খেলত নিজৰ দলক উৎসাহিত কৰিবৰ বাবে শ্বাহৰুখ খানে আহমেদাবাদত বাহৰ পাতি আছিল আৰু তেওঁ উদ্যাম নৃত্য প্ৰদৰ্শন কৰিছিল কিন্তু আহমেদাবাদৰ 45 ডিগ্ৰী তাপমাত্ৰা সহিব নোৱাৰি হিট ষ্ট্ৰোকত শ্বাহৰুখ খান হঠাৎ অসুস্থ হৈ পৰে শ্বাহৰুখৰ সৈতে পত্নী গৌৰী খানো হাস্পতালত আছে অভিনেত্ৰী জুহি চাওলায়ো হাস্পতালত শ্বাহৰুখৰ স্বাস্থ্যৰ বুজ লয়